সময়তো চাই পেলাই ভাল পোৱা বুলি কৈছিল আৰু সেইখিনি তৃপ্তি আৰু কিন্তু কিমান ভাল পাইছে সঁচাই কৈছে নে মিছাই কৈছে সেইটো তেখেতসকলৰ বিচাৰ্য বিষয় কিন্তু সন্মুখত যেতিয়া ভাল পোৱা বুলি কয় তেতিয়া সন্তুষ্টি লাভ কৰা ছাৰ লেখা মানে দুখনমান আপোনাৰ লেখা নাটকৰ নাম মই আচলতে কৰ্মশালাত জড়িত হৈ থাকি শিশু কৰ্মশালাৰ কাৰণে মানে অৰ্থাৎ ঈশ্বৰী বৰশালাৰ সামাজিক সাংস্কৃতিক ভেটি ঈশ্বৰীয়ে আয়োজন কৰা কৰ্মশালাত 6খন ড্ৰামা লিখিলোঁ যেনে ধৰক লক্ষ্মীনাথ বেজবৰুৱাৰ এটা বলি মানুহ সাধুটোৰ আধাৰত ময়ো নাম দিছিলোঁ এটা বলি মানুহ তাৰপিছত কেঁকোৰা ইন্দ্ৰ ৰাজপ্ৰসাদ জুলনা আৰু এইবাৰ লিখিলোঁ আপোনাৰ যন্ত্ৰ বুলি। তো গাইজ ছাৰৰ লগত কথা বতৰা হোৱাৰ পিছতে ছাৰে চাহ লৈ আহিলে বিকাজি বুজাই দিছে চাহৰ লগত। তো গাইজ এটা কথা মানে ঘৰৰ ভিতৰত ভিডিঅ'টো কৰিছোঁ তো মানে অলপ হয়তো বেয়া হ'ব পাৰে মানে বেয়া মানে অলপ পিকচাৰ কোৱালিটি বেয়া হ'ব কাৰণ মোৰ মোবাইলটো ইমানো মানে পিকচাৰ কোৱালিটি হাই কোৱালিটি নহয়তো তো মানে সেইটোৰ কাৰণে মানে মাফ কৰিব আৰু পাৰিলে ভাল পিকচাৰ কোৱালিটি কৰিম আৰু। তো গাইজ মানে ছাৰৰ ঘৰৰ পৰা আহি গ'লোঁ এতিয়া মানে বহুতো বতৰটো মানে বহুখিনি বেয়াকৈ হৈছে তো এতিয়া গৈ আছোঁ মানে পৰশমণি ইয়াৰ যিটো ভাই তো গাইজ মানে ভিডিঅ'টো কেনে বাৰু ক'ব নোৱাৰোঁ মানে তথাপিতো আপোনালোকে মানে ভিডিঅ'বোৰ চাই ঠিকে কিন্তু আপোনালোকে ভিডিঅ' চাই শ্বেয়াৰো নকৰে আৰু ছাবস্ক্ৰাইবো নকৰে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এইটো নকৰিলে মই গাইজ মই কথা নকওঁ তাৰ চাৰ খাবাৰ দিছোঁ গোটেই এটাও নিদিয়া বোলো ভুজিয়া অলপ ভুজিয়াও নিদিয়া তো সেইটো কথা বাদ দিয়ক। তো গাইজ মানে যেতিয়া ভিডিঅ'টো চাই ভাল লাগিল অন্ততঃ প্লিজ এইটো ভিডিঅ' আপোনালোকে চাই পেলাই অলপ শ্বেয়াৰ কৰি দিব আৰু মানে ছাবস্ক্ৰাইবটো কৰি দিব ভিডিঅ'বোৰ চাই ঠিকে কিন্তু ছাবস্ক্ৰাইব নকৰে আপোনালোকে ছাবস্ক্ৰাইব বা কমেণ্ট বা ধৰক লাইক নকৰে মই মানে ভিডিঅ' বনোৱা মানে প্ৰেৰণা নাপাওঁ তো আপোনালোকে মানে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিয়ক। তো এইখিনি আছিল নেক্সট ভিডিঅ'টোত লগ পাইছোঁ তো আজিলৈ বাই বাই।